গাইজ ওয়েলকাম ইউটিউব চেনেল খাৱাৰ সকলো ভালে আছে আৰু আপোনাৰ আছে বাবুল অসম তো গাইজ গম পাইছে ভিডিঅ' চিডিঅ' কিয় বনাব পৰা নাই বুলি যাবও নোৱাৰি এতিয়া আকৌ আজিকালি স্কুলো সেই 7টাতে যাব লাগে 8:30 পৰা ক্লাছ তো উঠি পেলাই স্কুলৰ পৰা আহি আৰু বৰষুণে যাওঁতে বৰষুণ কি কৰি স্কুলত যাওঁ তো স্কুল পাই বৰষুণে ঘৰতে থাকিব লাগে একদম ক'তো ফুৰিব চাব যাব পৰা নাই একদম এনেকুৱা লেভেলত বৰষুণ দি আছে না কিনো কম আৰু ৰাস্তা চাস্তা অৱস্থা নাই একদম যাবি ক'ত তো কি কম আজি ব্লগটো নৰ্মেল হ'ব নৰ্মেল হ'লে চাওক বহুত দিন ব্লগ চলগ দিয়া পোৱা নাই তো ভিডিঅ'টো চাই ৰাস্তাটো চাকে ভাই এইটো ৰাস্তা আছোঁ আমাৰ এফালে ৰাস্তাটো নহয় দেখোন নহ'ব চাগে মই জানা হ'ব পাই ভাই যিমান যি জানা হৈছোঁ আজিকালি অলপ এইবিলাক কথা গম জানা হিচাপত আৰু জানা পা আৰু আমাৰ ৰাস্তাটো সেনেকুৱাই দেখা পাইছোঁ মই সৰুৰ পৰা যেনেকুৱা আছে সেনেকুৱাই বোকাই বাৰিষা হ'লে একাঠো বোকা হৈ যায় নহ'ব আন পাইছোঁ আমাৰ এই ৰাস্তাটো তো বানপানী হোৱা নাই বাৰু আমাৰ ইফালে তথাপিও যিহে ৰাস্তাত পথত পানীয়ে নাছিল মানুহে কয় খেতি কৰিব পৰা নহ'ব কিন্তু চাহে পানী এইখন হ'ল পুলখান একদম দেখাই আছোঁ তাক না একদম অৱস্থা একদম নদী হৈ গৈছে ভাই মানুহ কৈছিল খেতি কৰিব পৰা নৰিম মানে বৰষুণ নাই একদম পানীয়ে নাই খেতি কৰিবি কে নাই এতিয়া কি একদম পানী একদম বানপানী হৈ গৈছে এইকেইদিন যেনেকুৱা ৰ'দ দিছিল এইকেইদিন আকৌ বৰষুণ বতৰটো কিবা ইনষ্টাগ্ৰামতে চলাই দিছে আৰু উপায় নাই পৃথিৱী সঁচাকৈ গ'ল চলো ऐसे रहेगा तो नहीं होगा एक बार नज़ारा देख लेता एक बार नज़ारा तो देख ले इस साइड का भी नज़ारा तो देख ले एकदम पूरा पानी जाছে पूरा रास्ता से बाहे सीटू साइडे बानपानी আছে बोले और चाक अवस्था नदीर बोले बानपानी नदी बोले भाঙो আছে आमार एबार नदीটো बेसि दूर নহয় आल्लाहर ওপৰত भगवाনৰ ওপৰত ভৰসা ভাঙিলে আর अवस्था आमार নহয় হৈ যাব কি কবি বতৰৰ মহিমা গাইস ডাইৰেক্ট নদীতে এলো করে কি কিবা দেখুৱাই যাও তো ব্লগ বনাইছো যদি নদী দেখি এলো আৰু মোৰ লগত ভাইয়াটো আছে অলপ নদীতে চা এনেকি তাতে গা ধুছিলো ভাই ইনানে গা ধুছিলো গা ধোৱা ব্লগটো চা নাই ডিচিজন থাকিব তো পুৰা পানী ভৰ্তি হৈ গ'লে তো গাছ আৰু বেছি পানী নালগে আৰু ভাঙি যাব যি দেখছো অৱস্থা একদম ভাল নহয় আৰু বৰষুণ দি থাকি ভাঙব ঘৰৰ দৰে বানপানী হৈ যাব একদম অৱস্থা বেয়া হৈ গৈছে আৰু অলপ বৰষুণ দিলে আৰু গেল আৰু ওচৰতে আছো মই ব্লগটো এইকাৰণে বনোৱা নাই অলপ আপডেট দিছোঁ গাইছ অলপ আপডেট গম পাইছোঁ চবফালে বানপানী হৈছে আমাৰ দি কি হৈছে অলপ আপডেট দিলোঁ তো গাইছ ইফাল পৰা নাজাৰা ভাই তলত দেখি চাক না আহি পালাই এই সিয়াতে গা ধুছিলোঁ ভাই একবাৰ নাজাৰা দেখলে বে তো ইণ্টাৰেষ্টিং একো নাই তো আমাৰ দি কি হৈ আছে অলপ আপডেট দিছোঁ আপডেট আমাৰ দি বৰ্তমান এই হৈছে আহা বা 1 বছৰ হ'ল আমাৰ তাতে বানপানী হওঁতে তো ভিডিঅ'টো ডিচিশ্যনত থাকিব এইটো ভিডিঅ'টো তো চাব তো 1 বছৰ হৈ গ'ল আজি 15 তাৰিখে আমাৰ তাতে বানপানী হৈছিল আকৌ ঘূৰি এই 15 তাৰিখে বানপানী হোৱা নাই বৰ্তমান হ'ব পাৰে তো কিবা সিপিনে নদী ভাঙিছিল তো ব্লগ এটা বনাম বাৰু গোটাই একদম বুজি একদম কাহিনীটো তো বৰ্তমান একদম বানপানী হোৱাই না যি দেখিছোঁ নদী ভাঙিব পাৰে এইবিলাক ক'ব নাপায় আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস তো আপডেট দিলোঁ বৰ্তমান পানী হৈ আহি আছে যে ৰ'দ দিছিল এতিয়া একদম বৰষুণ ৰোৱাৰ নামে নলয় গাইছ একদম অৱস্থা কি হয় ক'ব নোৱাৰোঁ কি হৈ থাকে আমাৰ ইয়াতে চব আপডেট দি থাকিম আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এটা ভাই আছে বৰষুণ দিয়াৰ কাৰণে ৰখছি এইবিলাক কি ভাই ভাতকেৰেলা আৰু কোমোৰা আছে ক'ৰ পৰা কিনিলি একদম ঠাণ্ডা বতৰ না বৰষুণ নদীটো অৱস্থা কি হৈ আছে নদী পুৰা বাগি লাগব মানে দিগদাৰ হৈছে অৱস্থা বেয়া কি হয় আল্লাহ ভগৱানে জানিব তো এইখন স্কুলতে মই সৰুতে পঢ়িছিলোঁ জনাইছোঁ এইখন স্কুলৰ ওপৰতো এটা ব্লগ বনাইছিলোঁ চা নাজিবি ডিচিশ্যনত চব লিংক থাকিব চাব এতিয়া নদী চাব আহি ইয়াতে বৰষুণ দি আছে এতিয়া ঘৰত দেখি যাবই পৰা নাই একদম বেয়াকৈ ফাঁচি গ'লোঁ আৰু অলপ ৰখি দিওঁ বৰষুণ দিয়াৰ কাৰণে ছাগালগিলা তাতে ৰখিছে আৰু উপায় চব আছে মানুহ চানুহ গোটাই ক্লাবত চব আছে বানপানী হ'লে ক'তবা থাকে আৰু মানুহসকলে
অলপ অলপ দি আছে তো ঘৰত যাই আছোঁ গাইছ বৰ্তমান তো গাইছ ৰাস্তাৰ অৱস্থাটো দেখিলিয়ে আৰু বানপানী হোৱা বুলিও ক'ব পাৰি সৰু সুৰা বানপানী সৰু সুৰা বানপানী হৈছে হ'ব যি গম পাইছোঁ আৰু এই লেভেলত যি বৰষুণ আৰু 2 দিন দিয়ে ন একদম যাওঁ আৰু দৰে হৈ যাব আৰু পানী বাঢ়িয়ে আছে যাবার দরে হতো ভাবনা আর যে 2 দিন পুরা ধামাদার বরখান দিতে रहेगा तो বানপানী हो जाएगी দে আৰু বতৰৰ মহিমা কম নাপাওঁ যিও হ'ব কপালত যি লেখা আছে পৃথিৱীত যি লেখা আছে হ'বই কোনো ৰাখবা নৰে তো দিস ইজ इसको बोलता है गाँव का बेसमाल মানে বেজ হৈছে পানী হৈছে না পুৰা একদম ডুবে আছে আৰু আমিহে জানছোঁ অৱস্থা কি হ'ব আৰু 2 দিন পিছত চালা চতালো আছে চতাটো লৈ থাকিবই লাগিব বৰষুণ দিলে কি কৰিব পুৰা একদম বানপানী হোৱা নাই বানপানী হৈছে আইও হালে নিছে আলেদি হৈছে এতিয়া কাপোৰ ঢালি আহিছোঁ দেখা নাই দে একদম ছাগলো পাত চাত খাব পৰা নাই একদম কাটি জংঘল দুটামান ঘৰ আহি পালোঁ তো এই ভিডিঅ'টো নৰ্মেলি আছিল আৰু আজি ভিডিঅ'টো গম পাইছে জোচকৈ অহা নাই যিয়ে বতৰ জোচটো কেনেকৈ আহিব তো গাইছ এই ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো ভাল লাগিলে লাইক চেণ্ড চাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত ধামাকা আহিব আৰু জোচটো আহিম আৰু গাইছ ডেইলি ব্লগ দিবৰ চেষ্টা কৰিম যেতিয়া এনেকুৱা বতৰ হৈ থাকে আপডেট দি থাকিম কি হয় তো আজকে लिए इतना ही था तो वीडियो अच्छा नहीं तो लाइक शेयर सब्सक्राइब कर दो आज के लिए बाय जय